কলকাতাৰ কি বস্তু লৈ আহিছে। Hello everyone, welcome back to my YouTube channel Bindass Pinki. নতুন এটা ভিডিওলৈ আপোনালোকক সকলোকে স্বাগত জনাইছো। কি খবৰ সকলো আশা কৰো সকলোৰে ভাল, মোৰো বহুতে ভাল। আৰু যেহেতুকে মোৰ হাজবেণ্ড আছিলে কলকাতা গৈছিলে 3 দিনৰ বাবে, কাৰণ টিডি যাব লগা হৈছিলে 3 দিনৰ বাবে। তেন্তে আহিছে আৰু অহাকালি আহিছে আৰু আহি পিনে এই চাগিতে বেগ পৰি আছে। বেগৰ পৰা কিছুমান বস্তু ওলাই পিনে কিছুমান কাপোৰ ধুই দিলোঁ আৰু আছে এতিয়া। আৰু এতিয়া গৈছে বৰ্তমান ডিউটি। কলকাতাৰ পৰা মানে বস্তু লৈ আহিছে কিছুমান মানে খাবৰ কাৰণে। তেন্তে মই আপোনালোকক দেখাই আছোঁ কলকাতাৰ কি বস্তু লৈ আহিছে। এইবোৰ বস্তু খোৱা বস্তু মানে মোৰ হাজবেণ্ডে কলকাতাৰ পৰা লৈ আহিছিলে। তেন্তে দেখাই আছোঁ মই কি আনিছিলে, চাই লওঁ মই এবাৰ খুলি। এয়া এইটো আনিছিলে আৰু এইফালে এয়া তিলৰে মানে তিলৰ বস্তু মানে বহুতে ফেমাছ বোলে কৈছে এখেতে। তাত মানে তিলৰ ৰসগোল্লা বহুতে ফেমাছ হয়। এইবিলাক এনেকৈ আৰু চাওঁ ৰ'বচোন কি আনিছে। এয়া এইটো খালে মানে ইহঁতে খুলি পিনে খাইছে এইটো। আৰু এয়া এটা এনেকৈ মানে লৈ আহিছে পূৰা এইবোৰ বস্তু লৈ আহিছিলে। আৰু লগতে মোৰ বাবে দুটা কি আনিছে মই দেখাই যিহেতুকে এইবোৰ মানে খোৱা বস্তু লৈ আহিছিলে হাজবেণ্ডে। আৰু তাৰ লগতে মোৰ বাবে মোৰ ফেভৰেট চকলেট লৈ আহিছিলে, কলকাতাৰ চকলেট এই দুটা। এটা আছে ফ্ৰুট নাট আৰু এটা চুঙা চিক্কি বুলি কয়, মানে এই দুটা লৈ আহিছিলে। পূৰা মজা আৰু যিহেতুকে লৈ আহিছে মৰমতে খাম আৰু। কিন্তু মই তিলৰ বস্তু বেছি ভাল নাপাওঁ, আনিলে কি হ'ব তিলৰখিনি নাখাওঁ আৰু। কিন্তু এইটো কিন্তু মোৰ ফেভৰেট, এইটো মোৰ বহুতেই ফেভৰেট। আৰু এইটো খাইহে মানে মই এইটো কাকো নিদিওঁ আৰু। তেন্তে মানে আৰু মানে কিছুমান আছে কি মানে মানুহে কয় নহয় বোলে বিহু গ'লেও মানে কিছুমান লোভ নাযায়। তেন্তে মোৰ লগত তেনেকুৱা হৈছে। আৰু মোৰ লগত মানে আমাৰ গোটেইকেইটাৰ লগত এনেকুৱাই হৈছে, মানে বিহু গুচি গ'ল কিন্তু কিছুমান বস্তু লোভটো নগ'ল মানে খাবৰ কাৰণে। আৰু আজি চাওক আমি তাৰ বাবে আমি কি বনাইছোঁ, কি লোভৰ কথা কৈ আছোঁ, খাবৰ কাৰণে ইমান মন যাইছে। তেন্তে আজি আমি কি বনাম ঘৰত মই আপোনালোকক দেখুৱাই আছোঁ। তেন্তে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ পূৰা ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। ভাতত খাই পূৰা আজৰি হৈ গ'লোঁ। আৰু এতিয়া আমি যিহেতুকে কৈছিলোঁ একদম লোভ লাগি আছিলে, যি বস্তু লোভ লাগি আছিলে খাবৰ কাৰণে, এতিয়া আমি মা আৰু মই আৰম্ভণি কৰি দিছোঁ। তেন্তে মই দেখাই আছোঁ পিঠা খাবৰ কাৰণে বৰা চাউল অকণমান লৈ আহিছিলোঁ। আৰু এতিয়া মা পূৰা গুড়া খুন্দি আছে। যিহেতুকে এতিয়া পূৰা আমি খাই লৈ আগে আজৰি হৈ লৈছোঁ ন মা, হয় একেবাৰে এতিয়া মা গুড়া খুন্দাত লাগি গৈছে পূৰা। তেন্তে আৰু পিঠা খাম আৰু আমি ন আজি বিহু গ'লতো কি হ'ল আৰু পিঠা খামেই আৰু আমি মাজে মাজে খাই থাকিব লাগে। এতিয়া মা গুড়া খুন্দি আছে আৰু গুড়া খুন্দা হ'লে আমি পিঠাখিনি পুৰিম। চাওক বিহু গ'ল যিহেতুকে কি হ'ল, কিন্তু যদি চাউলটো থাকে পিঠা যিটি সময়ত মানে পিঠা খাব পাৰি। তেন্তে এতিয়া আমি পিঠা খাম আৰু মানে যেতিয়া মানে বিহুত বনাইছিলে অলপে বনাইছিলে, ভাবিছিলোঁ পিছত খাম, মানে যেতিয়া খাবৰ মন যাব তেতিয়া মানে। এতিয়া মানে চাউল আছিলে, চাউল লৈ আহিছিলোঁ আৰু এতিয়া বাছ আমি পিঠা খাম, পিঠা আৰম্ভণিটো কৰিম আৰু। এতিয়া মা গুড়া খুন্দি পূৰা বেহুজ হৈ গ'ল। মাৰ কঁকালৰ বিষ হৈ গৈছে গুড়া খুন্দি পিনে। এয়া চা এইবোৰ গুড়া খুন্দিলে আৰু মই পিচি দিছিলোঁ, মিক্সিত গুড়া খুন্দি দিছিলোঁ। আৰু এয়া মায়ে চালনীৰে চালি এতিয়া বেহুজ হৈ গ'ল। এইফালে নাৰিকল চুৰুকি আছিলোঁ আৰু এইফালে মা অকণমান নাৰিকল লৈ গ'ল আৰু যাই পিনে পিঠা বনাই ৰেডি কৰিলে। এইখন আমাৰ চাহৰ কাৰণে চা পিঠা বনাই দিলে পূৰা। আৰু আমি ইমানে ৰাক্ষস হয় গোটেইকেইটা তলত বহি এতিয়া চাহৰ লগত পিঠা খাই আছোঁ, যাত্ৰা কৰিলোঁ আৰু আমি। কেনে হৈছে পিঠা বঢ়িয়া ন? আমাৰ এখেতে বেছি কেমেৰাত নাহে, লাজ কৰে না, সেইকাৰণে বেছি নেদেখাওঁ আৰু। এতিয়া যিহেতুকে মা গৰম পিঠা বনাই ৰেডি কৰিলে, তেন্তে আমি আগে খাই লওঁ, তাৰপিছত লাহে লাহে পিঠা বনাই থাকিম আৰু আমি এতিয়া। তেন্তে যাত্ৰা কৰি দিওঁ পিঠা। গৰমে এখন বঢ়িয়া এখন, কাৰণ গৰমে খোৱা মজাই বেলেগ। কিন্তু আগে পূৰা খাই লওঁ আমি আগতে। পূৰা পিঠা বনাই আছে, এইফালে পিঠা বনি আছে। আৰু কিছু মই বেছি বনোৱা নাই, বাছ দুখনমান বনাম অকণমান পিছত। কাৰণ এতিয়া মোৰ ফ্ৰেণ্ড এজনী মাতিছে, সিহঁতৰ ঘৰত যাব লাগে, নাম আছে। কাৰণ সিহঁতৰ ঘৰত যাব লগাৰ কাৰণে এতিয়া পিঠাখিনি আমি ষ্টপ দিব লাগিব, আহি পিনে আকৌ বনাম। এতিয়া যেতিয়ালৈকে মই ওলাম তেতিয়ালৈকে মা অকণমান বনাব। এয়া বনাই আছে পিঠা। বহাগ বিহুৰ আগতে পিঠা খামেই আৰু আমি ন মা? পিঠা খামেই নহয়, খালোঁ চাহৰ লগত। কাৰণ তেতিয়া দেখাইছোঁ মই চাহ বনাই খাইছোঁ আৰু। তেন্তে এতিয়া মা থাকক পিঠা বনাই আৰু মই বলক তৈয়াৰ হৈ যাওঁ, ৰেডি হৈ যাওঁ, নহ'লে দেৰি হৈ যাব।
আৰু এইফালে বাচ্চাকেইটা পঢ়ি আছে বাচ্চাকেইটাক লৈ নাযাওঁ যিহেতুকে ইহঁতৰ এক্সাম আহিছে বাছ যাম আৰু সোনকালে গুচি আহিম কাৰণ টিউশ্যন আহিব ইহঁতে টিউশ্যন পঢ়িব তেতিয়া মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰিছোঁ তেন্তে আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' যিটো আহি আছে বহুত মানে ছাৰপ্ৰাইজিং ভিডিঅ' আৰু মানে এটা মানে বহুত মানে ধামাকা ভিডিঅ' হ'ব তেন্তে এই ভিডিঅ'টো নোচোৱাকৈ আপোনালোকে একদম নাথাকিব আৰু যদি কোনোবা চেনেলটো নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ তেন্তে আজিলৈকে বাই বাই